হেল্ল' বন্ধুসকল, মোৰ নাম জয়দীপ আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল জয়দীপ শৰ্মা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো একদম নলেজেবল ভিডিঅ'। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দুটা কথা ক'ম। প্ৰথম কথাটো হৈছে যে আপুনি নিজৰ ইউটিউবৰ ছাবস্ক্ৰাইবৰ নেদেখা কৰি কেনেকৈ থ'ব, আৰু 2 নম্বৰ কথাটো এইটো যে আপুনি হাইড কিয় কৰি থ'ব লাগে বা নেদেখা কিয় কৰি থৈ দিব লাগে। তো প্ৰথম কথাটো এইটো যে আপুনি হাইড কিয় কৰিব লাগে। ধৰক আপুনি এটা নতুন ইউটিউবাৰ আৰু ধৰক আপোনাৰ ইমান ছাবস্ক্ৰাইবাৰ নাই। মানুহবিলাকে কিছুমান মানুহে এনেকুৱাকৈ ভাবে যে আপোনাৰ তাত ইমান নলেজ নাই, যে আপুনি নতুন ইউটিউবাৰ, তো আপোনাৰ ভিডিঅ' তেওঁলোকে ধৰক নাচায়। তো সেইকাৰণে আপুনি হাইড কৰি থ'ব লাগে। নতুন যদি ইউটিউবাৰ, ধৰি লওক আপোনাৰ তাত বহুত নলেজ আছে আৰু আপুনি ভাল ভিডিঅ' বনায়, তথাপিও মানে আপোনাৰ ছাবস্ক্ৰাইবাৰটো চাই ভিডিঅ'বিলাক আপোনাৰ নাচাব। সেইকাৰণে আপুনি নিজৰ ইউটিউব চেনেলৰ যিবিলাক ছাবস্ক্ৰাইবাৰ থাকে সেই ছাবস্ক্ৰাইবাৰটো নেদেখা কৰি থৈ দিব লাগে। তো আজিৰ ভিডিঅ'টোত মই এইটোৱে ক'ম যে আপুনি কেনেকৈ নেদেখা কৰি থ'ব লাগে। তো ভিডিঅ'টো অলপো স্কিপ নকৰি পূৰা চাই থাকক। তো বন্ধুসকল, আপোনালোকে প্ৰথম ইউটিউবত মই আপোনালোকক দেখাই দিম। ইয়াত মোৰ চেনেলটো চাৰ্চ কৰি দিম, ওপৰতে আছে জয়দীপ শৰ্মা। ইয়াত আপুনি দেখা পাই আছে মোৰ ছাবস্ক্ৰাইবাৰ 5.36K ছাবস্ক্ৰাইবাৰ। এইটো এতিয়া মই হাইড কৰিব লাগে। এতিয়া হাইড কেনেকৈ কৰিম সেইটো আপুনি চাই লওক। প্ৰথম আপুনি ক্ৰমত যাব লাগিব। ক্ৰমত যাই youtube.com, ইয়াত youtube.com মইতো চাৰ্চ কৰি দিছোঁ youtube.com। youtube.comত আহি আপোনালোকে ৰাইট চাইডে ওপৰৰ ফালে দেখাব 3টা ফুট আছে, এইটো 3টা ডটত। ইয়াত ডেস্কটপ চাইট, ইয়াত ডেস্কটপ চাইট কৰি লওক। তাৰপিছত আপুনি ৰাইট চাইডে ওপৰৰ ফালে আহি আপোনাৰ যিটো একাউণ্টটোত চুই দিয়ক, ক্লিক কৰি দিয়ক। ইয়াত ইয়ৰ চেনেলত যাওক, তাৰপিছত কাষ্টমাইজ চেনেলত যায় আপুনি আহিবলৈকে ৱেইট কৰিব লাগিব, আপোনাৰ নেটৰ স্পীডলৈকে কথা। ইয়াত আপুনি এইটো আপোনাৰ ইউটিউব ষ্টুডিঅ'। ইয়াত আপুনি আপোনাৰ বাওঁ চাইডে তলৰ ফালে ছেটিংছৰ এটা দেখা পাব ল'গ', ইয়াত ছেটিংছটোত ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি আহিব লাগিব চেনেলত আহি ইয়াত এডভান্স ছেটিংছত গৈ আপুনি ইয়াত ছাবস্ক্ৰাইবাৰ কাউণ্ট যিটো অপশ্যন আছে, ছাবস্ক্ৰাইবাৰ কাউণ্ট, এইটো ডিছপ্লে দ্য নাম্বাৰ অফ পিপল ছাবস্ক্ৰাইব টু মাই চেনেল, এইটো ক্লিক হৈছিল, এইটো আনক্লিক কৰক এইটো। তাৰপিছত ছেভ কৰি দিয়ক। তাৰপিছত এইটো ছেভ হৈ গ'ল, এইটো হোৱা নাই, এইবাৰ হৈ গ'ল ছেটিং ছেভ। এতিয়া আপুনি ইউটিউবত গৈ চাওক আপোনাৰ হৈছে নে নাই। ইউটিউবত গৈ ইয়াত মোৰ আছিলে, ইয়াত ৰিফ্ৰেছ কৰি দিম। এইটো এইবাৰ হাইড হৈ গ'ল মোৰ। তো বন্ধুসকল, এনেকৈ কৰে। তো বন্ধুসকল, সম্পূৰ্ণ ভিডিঅ'টোত মই বুজাই দিলোঁ যে কেনেকৈ কৰিব লাগে। তো আপুনি লেপটপ বা মোবাইলতে কৰক, ছেম প্ৰচেছ। তো আপুনি কৰিব পাৰে। তো তেতিয়ালৈকে বাই বাই, জয় হিন্দ।